নমস্কাৰ দ্য CrossCurrent Bulletinৰ সৈতে মই ৰাজশ্ৰী যোৰহাটৰ নিমাতীঘাটত বুধবাৰে বিয়লি 4 বজাত সংঘটিত হয় এক ভয়াবহ নাও দুৰ্ঘটনা নিমাতীঘাটত মা কমলা নামৰ এখন যাত্ৰীবাহী ফেৰী আৰু এখন নাওৰ মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত নাওখন ব্ৰহ্মপুত্ৰৰ বুকুত ডুব যায় নাওখনত আছিল শতাধিক যাত্ৰীৰ লগতে বহু যান-বাহন দুৰ্ঘটনাত পতিত হোৱা প্ৰায় 30 ৰ পৰা 40 গৰাকী যাত্ৰীক এতিয়ালৈকে উদ্ধাৰ কৰা হৈছে যদিও এতিয়াও সন্ধানহীন হৈ আছে বহুতো উদ্ধাৰকাৰী বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও আন্ধাৰ নামি অহাৰ লগে লগে পৰিস্থিতি অধিক জটিল হৈ পৰিছে জানিব পৰা মতে ডুব যোৱা নাওখনত ছাত্ৰ-ছাত্ৰীৰ লগতে বহু মহিলাসহ শিশু আছিল হতাহতৰ সবিশেষ তথ্য এতিয়াও প্ৰশাসনে প্ৰকাশ কৰা নাই যোৰহাটৰ নিমাতীঘাটত হোৱা নাও দুৰ্ঘটনাত মাজুলীৰ ৰঙাচাহী কলেজৰ অসমীয়া সহকাৰী অধ্যাপিকা পৰিমিতা দাসৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে তেওঁৰ ঘৰ গুৱাহাটীত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় পৰিমিতা দাসৰ অসম জাতীয় বিদ্যালয় আৰু কটন কলেজত অধ্যয়ন কৰা পৰিমিতাই এবছৰ পূৰ্বে যোগদান কৰিছিল মাজুলীৰ ৰঙাচাহী কলেজত এই দুৰ্ঘটনাত অধিক লোকৰ মৃত্যু হোৱা আশংকা কৰা হৈছে নিমাতীঘাটত নাও ডুব যোৱাৰ খবৰ পোৱাৰ লগে লগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ শক্তিমন্ত্ৰী বিমল বৰাক তৎকালে ঘটনাস্থলীলৈ গৈ উদ্ধাৰ অভিযানৰ তদাৰক কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই বিমল বৰা যোৰহাটলৈ ৰাওনা হৈছে ৰাজ্যৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীও ৰাওনা হৈছে যোৰহাটলৈ ইফালে মাজুলীৰ জনপ্ৰতিনিধি তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও মুখ্যমন্ত্ৰীৰ পৰা টেলিফোনযোগে ঘটনাৰ বুজ লয় শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে টুইটযোগে উদ্ধাৰ অভিযান খৰতকীয়া কৰিবলৈ দাবী উত্থাপন কৰিছে বুধবাৰৰ দুৰ্ঘটনাৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে উত্থাপন হৈছে মাজুলীবাসীক প্ৰতাৰণাৰ অভিযোগ কিয়নো মাজুলীক দুবাৰকৈ প্ৰতিনিধিত্ব কৰাৰ পাছতো সৰ্বানন্দ সোণোৱালে মাজুলী যোৰহাট সংযোগী দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে এই দলংখনৰ দুবাৰকৈ আধাৰশিলা স্থাপন কৰা হ'ল যদিও আজিলৈকে 1% নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা নাই একে সময়তে মাজুলীৰ পৰা যোৰহাটলৈ চলাচল কৰা অত্যাধুনিক ৰ জাহাজো এতিয়াও অৰ্থহীন হৈ পৰিছে যাৰ বাবে মাজুলীবাসীয়ে আজি ব্ৰহ্মপুত্ৰৰ বুকুৰে বিপদসংকুলভাৱে যাতায়াত কৰি থাকিবলগীয়া হৈছে আজি দুৰ্ঘটনাৰ পাছতে মাজুলীবাসীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে মঙলবাৰে অসম চুক্তিৰ ৰূপায়ণ সন্দৰ্ভত কইনাধৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আছুৰ আলোচনাক লৈ আজি ৰাজ্যত সৃষ্টি হৈছে বিৰোধ প্ৰতিক্ৰিয়াৰ এই বৈঠকত আছুৱে কা আইন মানি লৈছে বুলি আজি চৰ্চিত হৈছে ৰাজ্যজুৰি ইফালে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যক কঠোৰ সমালোচনা কৰিছে জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰে টুইটাৰত সমুজ্জ্বল ভট্টাচাৰ্যক সমালোচনা কৰি সাংবাদিকগৰাকীয়ে লিখে যে অসমৰ জনতা আৰু কিমান প্ৰবঞ্চনাৰ সাক্ষী হ'ব লাগিব আপুনি সকলো কথাই আলোচনা কৰিলে কিন্তু চুক্তিৰ পঞ্চম দফাৰ বিষয়ে কোনো আলোচনা নহল অসম চুক্তিক লৈ নতুন সমিতি গঠনৰ বিষয়টো তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি মৃণাল তালুকদাৰে অলপ লাজ আছেনে বুলিও সমুজ্জ্বল ভট্টাচাৰ্যক প্ৰশ্ন কৰে বিধানসভাৰ উপনিৰ্বাচনৰ বাবে উজনিত প্ৰচাৰ অভিযান আৰম্ভ কৰিছে ৰাইজৰ দলে বুধবাৰে দলটোৰ সভাপতি অখিল গগৈয়ে থাওৰা সমষ্টিত কেইবাখনো সভাত ভাগ লোৱাৰ উপৰিও গাঁৱে গাঁৱে নিৰ্বাচনী প্ৰচাৰ চলাইছে প্ৰচাৰ অভিযানৰ সময়তে তেওঁ থাওৰা সমষ্টিৰ বাবে ৰাইজৰ দলৰ প্ৰাৰ্থীৰ নামো ঘোষণা কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ হ'ব থাওৰা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী শীঘ্ৰে তেওঁৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব বুলিও দলটোৰ সূত্ৰই জানিবলৈ দিছে শীঘ্ৰে সলনি হ'ব গুৱাহাটী মহানগৰৰ আৰক্ষী আয়ুক্ত আৰু উপায়ুক্তৰ কাৰ্যালয়ৰ স্থান এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষী আয়ুক্তৰ নতুন কাৰ্যালয় ৰূপনগৰত আৰু উপায়ুক্তৰ কাৰ্যালয় খানাপাৰাত নিৰ্মাণ কৰি থকা হৈছে ৰূপনগৰত উপায়ুক্তৰ কাৰ্যালয় নিৰ্মাণ হ'বলগীয়া স্থান পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়টো বৰ্তমান অতি ঠেক পৰিসৰত চলি আছে সেয়ে ৰূপনগৰত থকা 10 বিঘা মাটিৰ প্লটত নতুনকৈ আৰু আহল বহলকৈ আয়ুক্তৰ কাৰ্যালয় নিৰ্মাণ কৰা হ'ব বুলি তেওঁ সদৰি কৰে আজি ৰাজ্যজুৰি পালন কৰা হয় সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ 95 সংখ্যক উপজা দিন ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে যুটীয়াভাৱে ভাৰতৰত্ন ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ প্ৰেক্ষাগৃহত পালন কৰে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্মদিন জালুকবাৰীত থকা সুধাকণ্ঠৰ সমাধি ক্ষেত্ৰত ৰাজ্য চৰকাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সুধাকণ্ঠক দীঘলী পুখুৰীৰ পাৰত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সদৌ অসম ছাত্ৰ সন্থাই ভুৱা চিকিৎসা বিলৰ অভিযোগত এপিডিচিএলৰ 27 গৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে ৰঙিয়া আৰক্ষীয়ে উল্লেখযোগ্য যে স্বাস্থ্য বিভাগে গোচৰ ৰুজু কৰিছিল এই 27 গৰাকী কৰ্মীৰ বিৰুদ্ধে তালিবানে আফগানিস্তানত চৰকাৰ গঠনৰ পাছতে আৰম্ভ হ'ল নিষেধাজ্ঞা জাৰি বুধবাৰে তালিবানে মহিলাৰ ক্ষেত্ৰত খেলৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰে নিষেধাজ্ঞা অনুসৰি এতিয়াৰে পৰা মহিলাসকলে কোনো ধৰণৰ খেলত অংশগ্ৰহণ কৰিব নোৱাৰিব তালিবানৰ কালচাৰেল কমিছনাৰ ডেপুটি হেড আহমদুল্লাহ উয়ছিয়ে সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে আৰু ইয়াৰ লগতে আজিৰ দ্য CrossCurrent বুলেটিনৰ পৰা মই ৰাজশ্ৰী বিদায় লৈছো চাই থাকিব দ্য CrossCurrent